मंजिल उन्हीं को मिलती है जिनकी सपनों में जान होती है। मंजिल उन्हीं को मिलती है जिनकी सपनों में जान होती है। पंखों से कुछ नहीं होता जनाब, हौसले से उड़ान होती है। तो तुम्हारे हौसला बढ़ोৱা, निजर ऊपर विश्वास रखा। तुम्हारे गणित নহয় विज्ञान নহয় सब पारिबा, ठीक है। प्रतिटो चैप्टार ভালদৰে পঢ়ি থাকা, निजर ऊपर विश्वास राखि থাকা, হৈ যাব एकदम क्लियर হৈ যাব, टेंशन কৰিব নালাগে। আৰু মই তোমালোকৰ লগত আছো, ঠিক আছে। তোমালোকৰ লগত আছো, তোমালোকৰ যি অসুবিধা হয় তোমালোকে কমেন্ট কৰিবা, মই প্ৰতিটো সমস্যা সমাধানৰ কাৰণে মই চেষ্টা কৰিম, ঠিক আছে। তো আজি মই লৈ আহিছো তোমালোকৰ ওচৰলৈ দশম শ্ৰেণীৰ সাধাৰণ গণিত চেপ্টাৰ 4ৰ অনুশীলনী 4.2 আগতে অলৰেডি 4.1 অনুশীলনীটো শিকোৱা হৈছে। তোমালোকে পাৰিলে ভিডিঅ'টো চাই ল'বা, ঠিক আছে। তো দেৰি নকৰি আমি ক্লাছটো আৰম্ভ কৰোঁ। দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182, ঠিক আছে। দুটা সংখ্যা উলিয়াব দিছে যাৰ সমষ্টি মানে কি যোগফল 27 আৰু গুণফল মানে পূৰণফল কিমান আছে 182। একেবাৰে ইজি অংক, অলপ ভালদৰে মনোযোগ দিবা। দুটা সংখ্যা তো আমি তো নাজানো সংখ্যা দুটা কি হ'ব, ঠিক আছে। দুটা সংখ্যা চোৱা, সমষ্টি কৰিলে কিমান হ'ব 27, অৰ্থাৎ এটা যদি x হয়, তোমালোকে অলপ চিন্তা কৰা যে এটা যদি x হয় আৰু এটা যদি y হয়, এই দুটা যোগ কৰিলে কিমান হ'ব লাগিব 27 হ'ব লাগিব, ঠিক আছে। এটা হল আমাৰ চিন্তা। কিন্তু চোৱা আমি শিকি আছো কি, আমি শিকি আছো দ্বিঘাত সমীকৰণ। ইয়াতে চলক এটাই থাকিব, দুটা ল'ব নোৱাৰো, ঠিক আছে। অৰ্থাৎ আমি y টো ল'ব নোৱাৰো। কিন্তু y টো যদি ল'ব নোৱাৰো তেনে y আমি কেনেকৈ লিখিব পাৰো চোৱাচোন। y টোক আমি এনেদৰে লিখিব নোৱাৰো, y কিন্তু কি 27 - x হয় নাই। মানে এটা সংখ্যা যদি x হয় আনটো সংখ্যা কি হ'ব 27 - x হ'ব। বুজি পাইছা কথাটো? এটা সংখ্যা যদি x আনটো কিমান হ'ব 27 - x, মানে যেটো সংখ্যা দিয়া আছে তাৰে পৰা যদি মই x বাদ দি দিওঁ, যেটো থাকি যাব সেইটো আনো এটা বেলেগ সংখ্যা হ'ব, হয় নাই। নিশ্চয় বুজি পাইছা? তো আমি হেনেকৈ লিখিম, এটা চলকেৰে লিখিম, ঠিক আছে। তো আমি এটা লিখিম, কি লিখিম, ধৰা হল কি যে এটা সংখ্যা হন কি x, আনটো সংখ্যা কি হ'ব, আনটো সংখ্যা কি হ'ব 27 - x। বুজি আছে কথাটো? এটা সংখ্যা যদি x হয় আনটো সংখ্যা কি হ'ব 27 - x হ'ব। এতিয়া একৰ্ডিং টু কোৱেশ্চন, প্ৰশ্নত কি কৈছে যে এই সংখ্যা দুটা যদি আমি পূৰণ কৰি দিওঁ তেনেহ'লে 182 হ'ব লাগিব। এই সংখ্যা দুটা যদি পূৰণ কৰি দিওঁ কি হ'ব লাগিব 182 হ'ব লাগিব। তো আমি পূৰণ কৰি দিওঁ, x * 27 - x ইকুৱেল টু কিমান হ'ব 182। একেবাৰে ইজি আছিল। চোৱা x * 27 কি হ'ব 27x, x * x কি হ'ব x² ইকুৱেল টু 182, ঠিক আছে। এই চোৱা এই x² আগত কি আছে মাইনাছ চিন আছে, তো এই মাইনাছটো আমাৰ প্লাছ বনাব লাগিব। তো আমি কি কৰিম, এইটো সুফল লৈ যাম। তো যদি সুফল লৈ যাওঁ আমি কি পাম, এই গোটেইটা সুফল লৈ যাওঁ, ঠিক আছে। তো গোটেইটা যদি সুফল লৈ যায় তেতিয়া আমি 0, তো এ থাকিব 182 - 27x প্লাছ x²। তো ইয়াক আমি লিখিব পাৰোঁ এনেদৰে x² - 27x প্লাছ 182 ইকুৱেল টু 0, এনেদৰে আমি লিখিব পাৰোঁ। চোৱা নিশ্চয় এইখিনি বুজি পাইছা। চোৱা এতিয়া x² - 27x প্লাছ 182 এই যিটো সমীকৰণটো সমাধান কৰিব লাগে, তো আমি সমাধান কৰিম উৎপাদক বিশ্লেষণ পদ্ধতিৰে, ঠিক আছে। এতিয়া উৎপাদক বিশ্লেষণ পদ্ধতিত কি কৰিব লাগে, শেষত যিটো সংখ্যা থাকে আৰু প্ৰথম যিটো সংখ্যা থাকে সেইটো আমি পূৰণ কৰিম। তো প্ৰথমত কোনো সংখ্যা নাই মানে 1 আছে, তো 1 * 182 কিমান হ'ব 182 হ'ব। এতিয়া এই 182ৰ এনেকুৱা দুটা উৎপাদক আমি বিচাৰি বাহিৰ কৰিম যি দুটা উৎপাদক পূৰণ কৰিলে তো 182 হ'বই, লগতে প্লাছ কৰিলে 27 হ'ব লাগিব, ঠিক আছে। প্লাছ কৰিলে কিমান হ'ব লাগিব 27 হ'ব লাগিব। একেবাৰে চোৱা এতিয়া আমি 182ক আমি ভাঙি লিখিম, ঠিক আছে। অৰ্থাৎ এইটোক আমি উৎপাদক বিশ্লেষণ কৰিম। তো কিমান হ'ব চোৱাচোন 182 কিমান হ'ব 2 * 9 আৰু 1, নেক্সট কিমান হ'ব 7 * 1 7 * 3, ঠিক আছে। এতিয়া চোৱা 2 * 7 কিমান হ'ব 14 প্লাছ 13 কিমান হ'ব 27, ঠিক আছে। আৰু চোৱা 14 * 13 কিমান হ'ব 182 হ'ব, ঠিক আছে। তেনেহ'লে আমি সংখ্যা দুটা বিচাৰি উলিয়ালোঁ। এতিয়া আমি এইখিনি ইয়াতে বহাই দিম, অৰ্থাৎ মাজৰ যিটো সংখ্যাটো আমি ভাঙি লিখিম কি 14 প্লাছ 13। তো আমি এতিয়া লিখিব পাৰোঁ x² - 14 প্লাছ 13 হোল ইনটু x প্লাছ 182 ইকুৱেল টু 0, ঠিক আছে। নিশ্চয় বুজি পাইছা। এতিয়া চোৱা x² - 14x - 13x, এই মাইনাছ আৰু প্লাছ কি হ'ব মাইনাছ হ'ব, সেইকাৰণে মাইনাছ লিখিছোঁ।
প্লাছ 182 ইকুৱেল টু 0 এইখিনিলৈকে নিশ্চয় বুজি পাইছা এতিয়া আমি এই দুটাৰ পৰা কমন ল'ম আৰু এই দুটাৰ পৰা কমন ল'ম ঠিক আছে তো এইখিনি মই মুছি দিওঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিবা ঠিক আছে এতিয়া চোৱা এক্স স্কোৱাৰ আৰু -14x পৰা আমি কি কমন ল'ব পাৰোঁ দুটাৰ পৰা আমি এক্স কমন ল'ব পাৰোঁ তো আমি এক্স কমন ল'ম তো এক্স যদি কমন লওঁ কিমান থাকিব চোৱা এক্সেৰে যদি এক্স স্কোৱাৰ হৰণ কৰোঁ এক্স বাৰ হৰণ যাব এক্সেৰে যদি আমি -14x হৰণ কৰোঁ কেইবাৰ যাব -14 বাৰ হৰণ যাব ঠিক আছে মাজত কি চিন আছে মাজত আছে মাইনাছ চিন তো আমি -2 ল'ম 13 আৰু 182 মাজত আমি কি কমন ল'ব পাৰোঁ 13 কমন ল'ব পাৰোঁ কাৰণ 13 আমি দুটা সংখ্যা হৰণ কৰিব পাৰোঁ বুজি পাইছা কথাটো 13 আমি দুটা সংখ্যা হৰণ কৰিব পাৰোঁ তো আমি 13 কমন ল'ম তো এতিয়া লিখিম আমি 13 তো 13 যদি আমি 13 x হৰণ কৰোঁ কিবা যাব x বাৰ চা ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ তো প্লাছ মাইনাছ কি হয় মাইনাছ হয় 13 আৰু 182 হৰণ কৰিলে 14 বাৰ যাব ইকুৱেল টু কিমান 0 নিশ্চয় তোমালোকে এইখিনিলৈকে বুজি পাইছা একেবাৰে ইজি আছে চোৱা দুটাৰ পৰা আমি কি কমন ল'ম x - 14 কমন ল'ম বাকী থাকিব কিমান x - 13 থাকিব ইকুৱেল টু কি 0 এতিয়া চোৱা x - 14 ইকুৱেল টু কি পাম 0 পাম আৰু x - 13 ইকুৱেল টু কিমান পাম 0 পাম তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ x ইকুৱেল টু 14 আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ x ইকুৱেল টু 13 অৰ্থাৎ সংখ্যা দুটা কিমান হ'ব 14 নাইবা 13 ঠিক আছে সংখ্যা দুটা কি হ'ব 14 নাইবা 13 যদি আমি এটা সংখ্যা 14 লওঁ আনটো কি হ'ব 13 হ'ব নাইবা যদি এটা যদি 13 লওঁ তেনে আনটো কি হ'ব 14 হ'ব ঠিক আছে তো আমি লিখিম এতেকে নিৰ্ণয় সংখ্যা দুটা হ'ব নিৰ্ণয় সংখ্যা দুটা হ'ব কি হ'ব 14 নাইবা 13 ঠিক আছে 14 নাইবা কিমান হ'ব 13 হ'ব নিশ্চয় এইখিনি বুজি পাইছা একেবাৰে ইজি আছে ঠিক আছে 14 নাইবা 13 এটা জানা 13 নাইবা 14 একে কথা ঠিক আছে সংখ্যা দুটা কি হ'ব 14 নাইবা 13 এটা কোনটো কি হ'ব এইটো পিছৰ কথা এতিয়া সব পিছৰ কোৱেশ্চনটো চোৱা দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 ক্ৰমিক যোগাত্মক সংখ্যা মানে কি ক্ৰমিক সংখ্যা মানে সিৰিয়াল সংখ্যা ঠিক আছে যেনেকুৱা 1 2 3 4 এইবিলাক নিশ্চয় বুজি পাইছা এতিয়া চোৱা এটা যদি ধৰি লৈছো মই 5 আনটো কি হ'ব 6 হ'ব এটা যদি ধৰি লৈছো মই 10 আনটো কি হ'ব 11 হ'ব ঠিক আছে এটা যদি মই 20 ধৰো আনটো কি হ'ব 21 হ'ব অৰ্থাৎ চোৱা এটা সৰু হ'ব এটা ডাঙৰ হ'ব কিমান বেছি হ'ব এক বেছি হ'ব ঠিক আছে ঠিক এনেকৈ যদি আমি এটা সংখ্যা যদি x ধৰো আনটো কি হ'ব x + 1 হ'ব হয় নাই এটা সংখ্যা যদি x ধৰো আনটো কি হ'ব x + 1 অৰ্থাৎ সৰু সংখ্যাটো যদি x হয় ডাঙৰ সংখ্যাটো হ'ব x + 1 তো আমি এইটো এনেকৈ লিখিম যে ধৰা হল যে সৰু সংখ্যাটো কিমান x তেনে ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰ সংখ্যাটো কিমান হ'ব x + 1 হ'ব নিশ্চয় এইখিনি বুজি পাইছা একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নত কি কৈছে আমাক যে যোগাত্মক সংখ্যা উলিওৱা যোগাত্মক মানে কি ধনাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল ঠিক আছে বৰ্গৰ যোগফল কিমান আছে 365 বৰ্গ মানে কি স্কোয়াৰ কৰা ঠিক আছে স্কোয়াৰ কৰা অৰ্থাৎ এই দুটা আমি স্কোয়াৰ কৰিম তো x স্কোয়াৰ x + 1 হোল স্কোয়াৰ ঠিক আছে তো বৰ্গ কৰিলো এই বৰ্গ কৰাৰ পিছত আকৌ যোগ কৰিব দিছে তো আমি লিখিম বৰ্গৰ যোগফল ঠিক আছে কিমান 365 ঠিক আছে এতিয়া চোৱা x স্কোয়াৰটো তো x স্কোয়াৰে থাকিব প্লাস x + 1 হোল স্কোয়াৰ এটা আমি কি কৰিম a + b হোল স্কোয়াৰ সূত্ৰত ভাঙি দিম ঠিক আছে তো আমি লিখিম x স্কোয়াৰ + 2 * x * 1 + 1 স্কোয়াৰ ইকুৱেল টু কিমান হ'ব 365 হ'ব ঠিক আছে এতিয়া চোৱা x স্কোয়াৰ + x স্কোয়াৰ কি হ'ব 2x স্কোয়াৰ হ'ব প্লাস 2 * 1 2 2 * x কি হ'ব 2x প্লাস 1 স্কোয়াৰ মানে 1 এই 365 টো প্লাসত আছে বাফালে লিখিব -365 ইকুৱেল টু কি 0 নিশ্চয় এইখিনি বুজি পাইছা চোৱা 2x স্কোয়ার প্লাস 2x মাইনাস প্লাস কি মাইনাস 365 আর যদি মই 1 বাদ দিও কিমান হ'ব 364 হ'ব ডাঙৰ সংখ্যাত মাইনাস কাৰণ মই মাইনাস দিছো ঠিক আছে এটা এই গোটেইখিনি কি সংখ্যা যুগ্ম সংখ্যা ঠিক আছে তো আমি 2 এর হরণ কৰিব পাৰো তো 2 এর যদি আমি হরণ কৰি দিও কি লিখিম 2 মাত 1 বাৰ যাব তো x স্কয়ার থাকিব প্লাস ইয়াতে x থাকিব ইয়াতে মাইনাস থাকিব কিমান
182 ইকুৱেল টু কি 0 চ' এইটো কুৱেশ্যন এই আগৰ নিচিনাই হ'ল ছেম হ'ল দুটা সংখ্যা পূৰণ কৰিলে 82 হ'ব লাগিব আগতে প্লাছ কৰি 27 হ'ব লাগিছিল এতিয়া আমাৰ মাইনাছ কৰিলে এতে কি সংখ্যা নাই মানে কি 1 আছে এই সংখ্যা নাই মানে কিমান আছে 1 আছে ঠিক আছে তো 1 হ'ব লাগিব ঠিক আছে তো 14 এর পর যদি মই 13 মাইনাস করি কি হবে 1 তো হবেই তো আমি সংখ্যা দুটো পাই যাও হয় না নাই তো x স্কয়ার প্লাস 14 মাইনাস 13 হোল ইনটু x মাইনাস 182 ইকুয়াল টু কি 0 নিশ্চয় এখানে বুঝি পাইছা এতিয়া চোৱা ইয়াৰ পৰা আমি কি লিখিব পাৰো x স্কয়ার প্লাস চোৱা অলপ ভালদৰে মনোযোগ দিবা চোৱা x স্কয়ার প্লাস কিমান আছে 14 into x কি হ'ব 14 into x কি হ'ব 14x হ'ব চোৱা আমি কি লিখিব পাৰিম 14x লিখিব পাৰিম আকৌ চোৱা প্লাস মাইনাস কি প্লাস মাইনাস মাইনাস ঠিক আছে 13 into x কি হ'ব 13x ঠিক আছে মাইনাস কিমান হ'ব মাইনাস হ'ব 182 ইকুৱেল টু কিমান 0 নিশ্চয়খিনি বুজি পাইছা একেবাৰে ইজি আছে চোৱা প্ৰথম দুটাৰ পৰা কমন ল'ম আৰু এই দুটাৰ পৰা কমন ল'ম চাওঁচোন আমি কি x কমন ল'ব এতিয়া হ'ব x প্লাস 14 আৰু এরপর যদি আমি কমন লওঁ 13 তেনে আমি পাম x প্লাস 14 ইকুৱেল টু কি 0 ঠিক আছে ইকুৱেল টু আমি কিমান পাম 0 পাম এতিয়া চা ইয়াৰ পৰা আমি ল'ব পাৰোঁ x প্লাস 14 টু কমন আৰু বাকি থাকিব x মাইনাস 13 ইকুৱেল টু কি 0 এতিয়া চা x প্লাস 14 ইকুৱেল টু 0 হ'ব और x মাইনাস 13 ইকুৱেল টু কি হ'ব 0 হ'ব তো ইয়াৰ পৰা আমি পাইছো x সমান মাইনাস 14 আৰু ইয়াৰ পৰা পাইছো আমি x সমান প্লাস 13 চোৱা ইয়াৰ আগত আমি দুটা সংখ্যা লৈছিলো হয় না নাই তাতে কোনো ধৰা মান নাছিল আমাৰ কোনটো ল'ব লাগিব তো আমি দুটা লৈছিলো কিন্তু চোৱা এটা আমাক কৈ দিছে কি কৈ দিছে যে যোগাত্মক সংখ্যাটোহে ল'ব লাগিব ঠিক আছে যোগাত্মক মানে কি ধনাত্মক সংখ্যা কি সংখ্যা ধনাত্মক সংখ্যা তো আমি ঋণাত্মক সংখ্যাতে ল'ব নোৱাৰো তো এইটো কি সম্ভৱ নহয় ই সম্ভৱ নহয় ঠিক আছে তো মাইনাস যেটো 14 এটো সম্ভৱ নহয় কাৰণ এটা আমি ল'ব নোৱাৰো কাৰণ কি যোগাত্মক সংখ্যা ল'ব দিছে তো আমি কি ল'ম 13 ল'ম তো লিখিম এতেকে সৰু সংখ্যাটো হ'ব কিমান সৰু সংখ্যাটো হ'ব 13 ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰ সংখ্যাটো হ'ব 13 প্লাস 1 ইকুৱেল টু কিমান 14 নিশ্চয় বুজি পালা তো এনেদৰে অংকটো কৰিবা ঠিক আছে পিছৰ কোৱেশ্চনটো চোৱা কি আছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম এটা সমকোণী ত্ৰিভুজ আছে তো আমি ত্ৰিভুজ আঁকো সমকোণী ত্ৰিভুজ আছে তো আমি ত্ৰিভুজটা আঁকি দিওঁ ঠিক আছে এটা সমকোণ ত্রিভুজ মই ধরে লৈছো এটা এ বি সি ঠিক আছে এই বিষয়টা কি সমকোণ ত্রিভুজ এতিয়া চোৱা এতে কি কৈছে এই সমকোণ ত্রিভুজৰ উচ্চতা যেটা এটা ভূমিতকৈ 7 সেন্টিমিটাৰ কম এসা ভূমিটো যদি আমি জানো তেনেহলে আমি কি জানিম ভূমিটো যদি আমি জানো তেনেহলে আমি কি জানিম উচ্চতা জানিম ঠিক আছে আমি তো নাজানো কোনটো কিমান ইয়াতে কৈছে যে ত্রিভুজৰ উচ্চতাটো কি ভূমিতকৈ 7 সেন্টিমিটাৰ কম আমি ভূমিও নাজানো উচ্চতা নাজানো ঠিক আছে তেনে আমি কি কৰিম এতিয়া নিজৰ ইচ্ছা আমি ভূমি নাইবা উচ্চতা ধৰি লম কিন্তু এটা আমাৰ কি কোনটো ধৰিলে সুবিধা হ'ব যদি আমি ভূমি ধৰি লওঁ তেনেহলে আমি কি লিখিম ভূমিতকৈ যেহেতু উচ্চতা 7 সেন্টিমিটাৰ কম ঠিক আছে তো আমি কি লিখিম ভূমি যদি x হয় ভূমি যদি কি হয় x হয় ঠিক আছে তেনে উচ্চতা কি হ'ব উচ্চতা কি হ'ব x ৰ পৰা 7 সেন্টিমিটাৰ কম মানে x ৰ পৰা 7 সেন্টিমিটাৰ মাইনাস কৰিব লাগিব নিশ্চয় এখিনি বুজি পাইছা পিছত কি আছে চোৱা ইয়াৰ অতি বস্তু কিমান দি আছে 13 সেন্টিমিটাৰ অতি বস্তু কিমান দি আছে 13 সেন্টিমিটাৰ ঠিক আছে 13 সেন্টিমিটাৰ আছে এতিয়া চোৱা আমি কি কৰিম ইয়াতে আমি কি কৰিম বাহুকেইটা যদি উলিয়াব লাগে পাইথাগোৰাছৰ পদ্ধতি ব্যৱহাৰ কৰিব লাগে হয় নাই কাৰণ আমি জানো সমকোণ ত্ৰিভুজত এটা সূত্ৰ খাটে হেতু কি পাইথাগোৰাছৰ পদ্ধতি ঠিক আছে তো আমি তিনিটা বাহুৰ মান দি আছে তো এই বাহু তিনটা মান কি কৰিম পাইথাগোৰাছৰ পদ্ধতি ব্যৱহাৰ কৰি মান উলিয়াম তো লিখিম ধৰা হল কি ত্রিভুজটোৰ ভূমি ত্রিভুজটোৰ ধৰা হল ত্রিভুজটোৰ কি ভূমি আমি কি দিছো x ঠিক আছে এটাকে উচ্চতা কিমান হ'ব x - 7
কারণ ভূমিতকৈ উচ্চতা 7 সেন্টিমিটার কম, ভূমিতকৈ উচ্চতা কি 7 সেন্টিমিটার কম। দিয়া আছে কি, দিয়া আছে কি দিয়া আছে, অতিভুজ, অতিভুজ কিমান 13 সেন্টিমিটার। ঠিক আছে, এতিয়া চোৱা আমি কি লিখিম, পাইথাগোৰাছৰ বৈদ্যমতে ত্ৰিভুজ এ বি সি, ত্রিভুজটা লিখলে হব, তোমালোকে ত্রিভুজটো আঁকি নিদিয়া তথাপি হ'ব। ঠিক আছে, আঁকিলে কোনো অসুবিধা নাই, তো আমি এনেদৰে লিখোঁ। ঠিক আছে, ধৰা হ'ল মই ত্রিভুজটো নাকো, তেনেহ'লে লিখিম আমি পাইথাগোৰাছৰ বৈদ্যমতে, পাইথাগোৰাছৰ উপপাদ্যমতে, পাইথাগোৰাছৰ উপপাদ্যমতে আমি কি লিখিব পাৰিম চাওঁ। কি আছিল সূত্ৰটো, কি আছিল, কৰ্ণ স্কোৱাৰ অৰ্থাৎ অতিভুজ স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। কিন্তু ইয়াতে লম্ব অৰ্থাৎ কি আছে, উচ্চতা আছে, আৰু অতিভুজ মানে কৰ্ণ জানাই, তো আমি লিখিব পাৰিম এনেকৈ যে 13 স্কোৱাৰ ইকুৱেল টু কি এক্স স্কোৱাৰ প্লাছ এক্স মাইনাছ 7 হোল স্কোৱাৰ। কৰ্ণ স্কোৱাৰ ইকুৱেল টু কি ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ বা উচ্চতা স্কোৱাৰ। তো চোৱা 13 স্কোৱাৰ কৰিলে আমি কিমান পাম, 169 পাম। এক্স স্কোৱাৰ এইটো এ মাইনাছ বি হোল স্কোৱাৰৰ সূত্ৰত ভাঙি দিয়া, কি হ'ব, কি হ'ব, এক্স স্কোৱাৰ মাইনাছ 2 ইন্টু এক্স ইন্টু 7 প্লাছ 7 স্কোৱাৰ। নিশ্চয় এইখিনি বুজি পাইছা। 169 ইকুৱেল টু কি হ'ব, এক্স স্কোৱাৰ প্লাছ এক্স স্কোৱাৰ কি হ'ব, 2x স্কোৱাৰ হ'ব। 2 ইন্টু 7 কিমান হ'ব, 14, তো মাইনাছ 14x আৰু 7 7 গুণ 49 অৰ্থাৎ 49। ঠিক আছে, এতিয়া চোৱা এই 69টো মই সোঁফালে লৈ যাম। ঠিক আছে, তো ইয়াত কি থাকিব, 0 থাকিব, তো আমি লিখিব পাৰিম 2x স্কোৱাৰ মাইনাছ 14x প্লাছ 49, এইখিনি সোঁফালে আছে। ঠিক আছে, এইটো যদি সোঁফালে লৈ যাওঁ কি হ'ব, মাইনাছ 169, তেনেহ'লে বাওঁফালে কি থাকিব, 0 থাকিব। ঠিক আছে, বাওঁফালে কি থাকিব, 0। তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ চোৱাচোন, আমি কি লিখিব পাৰোঁ, 2x স্কোৱাৰ মাইনাছ 14x মাইনাছ 14x প্লাছ মাইনাছ কি হয়, মাইনাছ হয়। 69 পৰা যদি 49 বাদ দিওঁ কিমান হ'ব, কিমান হ'ব, 120 হ'ব, হয়নে নাই। তো ইয়াতে মাইনাছে থাকিব, কাৰণ ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে। তো 120 ইকুৱেল টু কি 0, এইখিনি নিশ্চয় বুজি পাইছা। এতিয়া চোৱা এইটো আমি কি কৰিম, উৎপাদক ভাঙিম। ঠিক আছে, তাৰ আগতে এটা কাম কৰোঁ, যেহেতু গোটেইখিনি যুগ্ম সংখ্যা মই 2 হৰণ কৰি দিওঁ। ঠিক আছে, তো এক্স স্কোৱাৰ থাকিব ইয়াতে মাইনাছ 7x আৰু ইয়াত থাকিব 60 ইকুৱেল টু কি 0। এতিয়া এনেকুৱা দুটা সংখ্যা পূৰণ কৰিলে 60 হ'ব লাগিব, আৰু মাইনাছ কৰিলে কিমান হ'ব লাগিব, 7 হ'ব লাগিব। পূৰণ কৰিলে 60, মাইনাছ কৰিলে কি 7, তো সংখ্যাটো কি হ'ব, সংখ্যাটো কি হ'ব, চোৱা এক্স স্কোৱাৰ মাইনাছ কিমান হ'ব, 12 মাইনাছ 5, 12 পৰা যদি 5 বাদ দি কিমান থাকে, 7 থাকে, আৰু 12 ইনটু যদি 5 কৰি কিমান হ'ব, 60 হ'ব, ইনটু এক্স মাইনাছ 60 ইকুৱেল টু কি 0। তো ইয়াতে আমি কি পাই আছোঁ চোৱাচোন, এক্স স্কোৱাৰ মাইনাছ 12x মাইনাছ হৈছে প্লাছ 5x মাইনাছ 60 ইকুৱেল টু কি 0। তো ইয়াৰ পৰা আমি কি পাই আছোঁ, ইয়াৰ দুটাৰ পৰা আমি এক্স কমন লওঁ, কি থাকিব, এক্স কমন ল'লে ইয়াত থাকিব এক্স আৰু ইয়াত থাকিব মাইনাছ 12। ইয়াতে চব প্লাছ 5 যদি আমি কমন লওঁ, তো ইয়াত থাকিব এক্স মাইনাছ 12 ইকুৱেল টু কিমান 0। এতিয়া চোৱা এক্স মাইনাছ 12 কমন ল'ব পাৰোঁ দুটাৰ পৰা, আৰু থাকিব কিমান এক্স প্লাছ 5 ইকুৱেল টু কিমান পাম, 0 পাম। এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা। তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখা, মই এতিয়া এইখিনি মুচি দিম। ঠিক আছে, চোৱা এইখিনি মই মুচি দিলোঁ। চোৱা অলপ ভালদৰে মনোযোগ দিবা। চোৱা এতিয়া কি আছে, কি আছে, এক্স মাইনাছ 12 হোল ইনটু এক্স প্লাছ 5। তো আমি কি লিখিব পাৰিম ইয়াত, ইয়াৰ পৰা এক্স মাইনাছ 12 ইকুৱেল টু 0 অৰ এক্স প্লাছ 5 ইকুৱেল টু কি 0। তো ইয়াৰ পৰা আমি লিখিব পাৰোঁ কি এক্স ইকুৱেল টু 12, আৰু ইয়াৰ পৰা আমি লিখিব পাৰোঁ এক্স ইকুৱেল টু মাইনাছ 5। এতিয়া চাওঁ এক্সৰ আকৌ আমি দুটা মান পালোঁ। এতিয়া এক্সৰ মান ল'ম কোনটো, কোনটো ল'ম আমি। ইয়াৰ আগতে যেনেকুৱা আমি মাইনাছটো লোৱা নাছিলোঁ, তাতে কৈছিল যোগাত্মক সংখ্যাটো ল'বলৈ, কিন্তু ইয়াতে তাকে কৈ দিয়া নাই, ইয়াতে আমি কোনটো ল'ম। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম চোৱা, এনেকুৱা ক্ষেত্ৰত
যেহেতু আমাক ত্রিভুজটো দিয়া আছে হয় নাই মানে আমাক ত্রিভুজৰ কথা কৈছে এটা তো চোৱা ত্রিভুজৰ বাহু মাইনাস কেতিয়া হ'ব পাৰে বাহু মানে কি বাহু মানে দুটা বিন্দুৰ মাজৰ দূৰত্ব হয় নাই বাহু মানে কি দুটা বিন্দুৰ মাজৰ দূৰত্ব যেনেকৈ এইটো এ বি কৈছে মানে কি এ আৰু বি বিন্দুৰ মাজৰ দূৰত্ব বি সি মানে কি বি আৰু সি বিন্দুৰ মাজৰ দূৰত্ব অৰ্থাৎ চোৱা দূৰত্ব তাৰ মানে কি এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ যাওঁ এটা দূৰত্ব আমি পামেই তাতে মাইনাসৰ তো কোনো কথাই নাহে ঠিক আছে এটা কিবা এটা আমি দূৰত্ব পাম দৈৰ্ঘ্য এটা পাম ঠিক আছে তো দৈৰ্ঘ্য যদি আমি দুটা বিন্দুৰ মাজত পাওঁ তেনেহ'লে তাতে মাইনাস কেনেকৈ হ'ব তো চোৱা এটা কথা মনত ৰাখিবা দূৰত্ব কেতিয়াও মাইনাস হ'ব নোৱাৰে বা দৈৰ্ঘ্য কেতিয়াও মাইনাস হ'ব নোৱাৰে ঠিক আছে তাৰমানে আমি ক'ব পাৰিম ত্ৰিভুজৰ বাহুৰ মান আমি কেতিয়াও মাইনাস নাপাওঁ ঠিক আছে মনত থাকো ত্ৰিভুজৰ বাহুৰ মান আমি কেতিয়াও মাইনাছত নাপাওঁ তো আমি কি লিখিম ই সম্ভৱ নহয় ই সম্ভৱ নহয় তেনেহ'লে কোনটো সম্ভৱ 12 টো সম্ভৱ তো আমি লিখিম এটাকে নিৰ্ণয় ভূমি কি উলিয়াব আছে বাহু দুটা উলিয়াব লাগে নহয় তো আমি লিখিম নিৰ্ণয় ভূমি কিমান হ'ব ভূমি কি আছিল x আছিল তো x মান কিমান 12 সেন্টিমিটার ঠিক আছে আর উচ্চতা কিমান হ'ব উচ্চতা কিমান হ'ব 12 মাইনাস 5 ইকুয়াল টু কিমান হ'ব কি আছিল x সরি 12 মাইনাস 7 আছিল না x ওভার কিমান বাদ দিব লাগে 7 বাদ দিব লাগে তো আমি 12 মাইনাস 7 লিখিম তো আমি কিমান পাম 5 সেন্টিমিটার পাম ঠিক আছে উচ্চতা আমি কিমান পালো 5 সেন্টিমিটার আর ভূমি আমি কিমান পালো 12 সেন্টিমিটার নিশ্চয় বুঝি পাইছা একেবারে ইজি আছিল হয় নাই বহুত ইম্পর্টেন্ট অঙ্ক পরীক্ষাত কিন্তু আহিব পারে হ্যাঁ